শৰীৰৰ যিকোনো অংশত খুব বেয়াকে তেওঁ স্পৰ্শ কৰিছে, হেঁচা মাৰি ধৰি ফোৰ্সফুলি মোক চুমা খাইছে, মোৰ দেহৰ মোৰ যৌনাংগ পৰ্যন্ত, মোৰ স্তনৰ পৰা আৰম্ভ কৰি মোৰ যৌনাংগ পৰ্যন্ত স্পৰ্শ কৰিছে, মূৰত হাতখন ফুৰাইছে, ভাল লাগিছে। তাৰপিছত তেওঁ মোক সাবটি ধৰিলে। সেইখিনি গোটেই ৰাতিটো মই কালি শুৱা নাই। তেওঁক এক প্ৰকাৰ ঘৰৰ পৰা ঠেলিয়াই গতিয়াই মই বাহিৰ কৰিব লগা হৈছে। আজি লাইভলৈ আহিছোঁ বিশেষ কিছু কথা জনাবৰ বাবে। কালি নিশা 9 বজাৰ পিছত হৈ যোৱা এটি যৌন আতিশয্যৰ ঘটনা, মোৰ লগত হোৱা এটি যৌন আতিশয্যৰ ঘটনাৰ বিষয়ে মই ইয়াৰ জৰিয়তে সকলোকে আৰু আনকি যদি সংবাদ মাধ্যমৰ লোকসকল আছে ইয়াত, সংবাদ মাধ্যমৰ লোকসকলকো ইয়াৰ দ্বাৰা জনাব বিচাৰিছোঁ। কালি এজন চলচ্চিত্ৰ পৰিচালক, অসমৰ এজন বিশিষ্ট চলচ্চিত্ৰ পৰিচালক, নাম জ্বলা, বিশিষ্ট তেখেতৰ পৰিচয়, তেখেতৰ নামেই পৰিচয়, আৰু হয়তো ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত পৰিচালক তেখেতে আজি গত 10 মাৰ্চত মোক এখন এটি চিনে ক্লাব প্ৰতিষ্ঠা কৰিছিলে। তেওঁলোকে চিনেমাৰ স্ক্ৰিনিঙৰ কাৰণে এটা মেইল কৰিছিলে। তেওঁৰ লগত মোৰ ব্যক্তিগত চিনা পৰিচয় আগৰ পৰা কেতিয়াও নাছিলে, আৰু মেইল কৰাত মই তেখেতৰ নিমন্ত্ৰণ ৰক্ষা কৰি মাৰ্চৰ 12 তাৰিখে এখন চিনেমা চাবলৈ গৈছিলোঁ। তেতিয়া তেওঁৰ লগত প্ৰথম সাক্ষাৎ হৈছিলে। তাৰ পৰৱৰ্তী পৰ্যায়ত এবাৰেই কথা পতা হৈছিলে। এবাৰ কথা পতাৰ পিছত পৰৱৰ্তী পৰ্যায়ত তেওঁ মোক হোৱাটছএপত বিভিন্ন ধৰণৰ ইনস্পিৰেশ্যনেল বা মটিভেশ্যনেল ভিডিঅ' বা মেছেজ তেনেকুৱা ধৰণৰ বস্তু দিয়ে। যিহেতু এজন চিনেমাৰ দিশৰ পৰা চাবলৈ গ'লে এজন সন্মানীয় ব্যক্তি, তেখেতৰ প্ৰতি এটা সন্মান থকাৰ লগতে তেখেতৰ জ্ঞান বা হেৰিৰ প্ৰতি তেখেতৰ এটা শ্ৰদ্ধা মোৰ আছিলে। আৰু পৰৱৰ্তী পৰ্যায়ত শেহতীয়া হয়তো 20 দিন মানত যিখিনি তেওঁৰ লগত যোগাযোগ হৈছিলে তাত বেয়া লাগিব লগা বা বেয়া ভাবিবলগীয়া একো অৱকাশ মোৰ বাবে নাছিলে। এতিয়া কালি নিশা 9 বাজি যোৱাৰ পিছত 9 বাজি 20 মিনিটমান গ'ল হয়তো। তাৰ পাছত তেওঁ মোলৈ এটা ফোন কৰিছিলে। ফোনত গতানুগতিকভাৱে কথা পাতিছিলোঁ। কথা পতাৰ পিছত কিছু সময়ৰ পিছত তেখেতে মোক সুধিছিলে যে ক'ত আছে আপুনি, তুমি ক'ত থাকা, তোমাৰ ঘৰটো কোনখিনিত। মই জানো তেওঁ মোৰ ওচৰে পাঁজৰে কোনোবাখিনিত থাকে বুলি পেলাই, মই জানো এটা অংশত থাকে বুলি। মই কথা প্ৰসংগত তেওঁক উত্তৰ দিছিলোঁ যে মই এইখিনিতে অমুকটো জেগাত থাকোঁ। সেই জনোৱাৰ হয়তো ঠিক 1-2 মিনিটৰ পিছতে তেওঁ মোক, ফোন কলটো চলি আছিলে, সেইখিনি সময়তে তেওঁ মোক কৈছিলে যে তুমি তোমাৰ ঘৰৰ হেৰিলৈকে ওলাই আহা, মই তোমাৰ ঘৰৰ গেটৰ মুখত ৰৈ আছোঁ। তেতিয়া 9:30 বাজি পাৰ হৈছে। 9:30 বাজি পাৰ হৈছে। এজন 60ৰ ঊৰ্ধ্বৰ, প্ৰায় 70 বছৰ বয়স হ'বলৈ গৈ আছে তেখেতৰ হয়তো। তেনে এজন ব্যক্তিয়ে যেতিয়া আহি পেলাই ঘৰৰ গেটত 9 বজাৰ পিছত ৰৈ থাকিব, এটা ভদ্ৰতা আৰু সন্মানৰ খাতিৰত মই নামি গৈছিলোঁ। নামি গৈ তেখেতক মই ক'লোঁ যে বাটত ৰোৱাতকৈ আপুনি ওপৰলৈকে আহক, ঘৰলৈ আহক, চাহ একাপ খাই যাব বা মোৰ লগত কথা দুষাৰ পাতি যাব ঘৰতে বহি। সেইটো এটা সৌজন্যতাসূচক বা ভদ্ৰতাসূচক আচৰণ হিচাপে মই তেখেতক মাতিলোঁ। তেখেত আহিলে ওপৰলৈ আহি কথা পাতিলে। মই ফাৰ্ষ্ট ফ্ল'ৰত থাকোঁ। মোৰ লগত কথা বতৰা পাতিলে। কিছুপৰ কথা বতৰা পতাৰ পিছত তেখেত যাবলৈ ওলাইছে। যাবলৈ উঠিছিল নে কি কৰিছিলে, এতিয়া মোৰ সেইলৈ কিছু মানে কনফিউজন আছে। মই অলপ হয়তো নিশ্চিতভাৱে তেওঁ যাবলৈ উঠা নাছিল চাগে, কাৰণ তেওঁ পৰৱৰ্তী পৰ্যায়ত যিখিনি কাম কৰিলে, তেওঁ যাবলৈ ওলাই মোৰ মূৰত হাত ফুৰাইছিলে। ঠিকে আছে, ভাল লাগিছে, প্ৰায় পিতৃৰ বয়সৰ মানুহ, মূৰত হাতখন ফুৰাইছে, ভাল লাগিছে। তাৰপিছত তেওঁ মোক সাবটি ধৰিলে। তালৈকে ঠিক আছে, সাবটি ধৰাটো একো ডাঙৰ কথা নহয় এজন মানুহে আনজন মানুহক। কিন্তু তাৰ পৰৱৰ্তী পৰ্যায়ত তেওঁ যিখিনি কাণ্ড কৰিলে, মই বাৰম্বাৰ বাধা দিয়াৰ পিছতো সেইখিনি গোটেই ৰাতিটো মই কালি শুৱা নাই। তেওঁক এক প্ৰকাৰ ঘৰৰ পৰা ঠেলিয়াই গতিয়াই মই বাহিৰ কৰিব লগা হৈছে। মোক শৰীৰৰ যিকোনো অংশত খুব বেয়াকে তেওঁ স্পৰ্শ কৰিছে। বাৰম্বাৰ মই বাধা দিয়াৰ স্বত্তেও মোক জোৰ জবৰদস্তি হেঁচা মাৰি ধৰি
ফ'ৰ্চফুলি মোক চুমা খাইছে, মোৰ দেহৰ মোৰ যৌনাংগ পৰ্যন্ত, মোৰ স্তনৰ পৰা আৰম্ভ কৰি মোৰ যৌনাংগ পৰ্যন্ত স্পৰ্শ কৰিছে, বিচনাত পৰ্যন্ত বগৰাই লৈ মোৰ গাৰ ওপৰত উঠি তেওঁ, এইটো এক প্ৰকাৰ ধৰ্ষণৰ চেষ্টা আছিল বুলি ক'ব লাগিব। গতিকে এই অপমানখিনি তেনে এজন ব্যক্তিৰ পৰা মই কিয় ল'ম? তাৰ কোনো কথা নাই। তেওঁৰ ইমানেই যৌন তাৰণা বাঢ়িছে, তেওঁৰ ইমানেই যৌন লিপ্সা বাঢ়িছে, তেওঁ যাওক ক'ৰবাত গৈ পেলাই পইচা দিলে তেনেকুৱা যৌনতা, সস্তীয়া যৌনতা কিনিবলৈ পায়, য'ত তেনেকুৱা যাওক, ৰেড লাইট এৰিয়াত যাওক। ঘৰত পত্নী আছে, সন্তান আছে, পত্নীৰ ওচৰলৈ যাওক। মই কি বহি আছো নেকি তেওঁৰ যেতিয়াই মন যাব তেনেকৈ আহি মোক এনেকুৱা ব্যৱহাৰ কৰিবলৈ? গতিকে তেখেতৰ বিৰুদ্ধে হয়, ছবি পৰিচালক, বিশিষ্ট ছবি পৰিচালক সঞ্জীৱ সভা পণ্ডিতৰ কথা কৈছোঁ মই। সেই বয়স্ক ব্যক্তিজন, হয়তো 67 বছৰ বয়স এতিয়া তেখেতৰ, সেই ব্যক্তিজনে কালি মোক এক প্ৰকাৰ ধৰ্ষণৰ চেষ্টা কৰিছিলে। গতিকে সেইবাবে মই আজি দিনত সকলো কথা মোৰ পৰিচিত আৰক্ষী বিষয়া এজন, মোৰ দাদা এজনৰ লগত কথা পাতি মানসিকভাৱে সাংঘাতিক বিধ্বস্ত এটা সময় পাৰ কৰিছোঁ যোৱা ৰাতিটো, আজি পৰ্যন্ত এতিয়ালৈকে। গতিকে মই এখন পাণবজাৰ থানাত আজি এজাহাৰ দি আহিছোঁ, পাণবজাৰ মহিলা আৰক্ষী থানাত এখন এজাহাৰ দিছোঁ তেওঁৰ বিৰুদ্ধে, আৰু পুলিচে ইয়াৰ যাৱতীয় পদক্ষেপ ল'ব। আৰু বাকীখিনি মই এই লাইভত অহাৰ অৰ্থ এটাই যে সমাজত যিখন ভদ্ৰতাৰ মুখা বৰ মানুহৰ, বিৰাট ভদ্ৰ মানুহ এজন ইমান ডাঙৰ হৈছে, অমুক হৈছে, তমুক হৈছে, বঁটা পাইছে, বাহন পাইছে, কিবা কৰিছে, ভাল ভাল কাম কৰিছে, এই ভদ্ৰতাৰ মুখা পিন্ধি থকা মানুহবিলাকৰ মুখাবিলাক খুলিবলৈ মন গ'ল মোৰ, আৰু খোলাটো জৰুৰী। এই পৰ্যায়লৈকে যাবলৈ তেওঁক কোনেও অধিকাৰ দিয়া নাই, মই দিয়া নাই, কোনেও দিয়া নাই। মই ৰিমলি বৰকটকী বুলি নহয়, আন ছোৱালীকো তেনেকৈ তেওঁ স্পৰ্শ কৰাৰ অধিকাৰ নাই। তেওঁৰ এজনী জীয়ৰী আছে, কিছুদিন আগতে স্ক্ৰিনিঙত চিনেমাৰ মই দেখিছিলোঁ, তেওঁক লগ পাইছিলোঁ। সেই ছোৱালীজনী হয়তো মোতকৈ 6-7 বছৰ সৰু হ'ব। সেই ছোৱালীজনীৰ লগত তেনেকুৱা ব্যৱহাৰ কৰিলে